নৱবৰ্ষৰ প্ৰথম দিনাই ডবকা টুলগেটত আজব ঘটনা সংঘটিত হয়। ঘৰত ৰখাই থোৱা বাহনৰ টুল টেক্স কাটিলে টুলগেটে। ডবকাৰ প্ৰতিষ্ঠিত ব্যৱসায়ী ফাৰুক আহমেদৰ বাহনখন টুলগেট পাৰ হোৱা বুলি কাটিছে টেক্স। বাহনখনৰ নম্বৰ হৈছে AS01 ED8422। ঘৰত থকা গাড়ীৰ টুল টেক্স কটা দেখি চকু কপালত উঠিছে ফাৰুক আহমেদৰ। উল্লেখ্য যে এয়া ডবকা টুলগেটত প্ৰথম ঘটনা নহয়। পূৰ্বতেও এনে বহু ঘটনা সংঘটিত হৈছে ডবকা টুলগেটত। সমগ্ৰ ঘটনাৰ উচিত তদন্ত বিচাৰিছে ফাৰুক আহমেদে। অন্যথা আইনৰ কাষ চপাৰ হুংকাৰ প্ৰদান কৰিছে ফাৰুক আহমেদে। আজি মই মানে ঘৰত মানে কি মোৰ ডিলাৰত বহি আছিলোঁ, গাড়ীখন মোৰ ঘৰত আছিলে আৰু পটককৈ 2:18 আপোনাৰ দেখিছোঁ মোৰ ফাষ্টেগৰ পৰা 80 টকা কাটি দিছে আৰু মোৰতো গাড়ীখনতো যোৱাও নাই আৰু ধৰি লওক 80 টকাটো কাটি দিছে। আৰু তাৰ পাছত এনেকৈ বহুত মানুহৰ এই চাওক আপোনালোকে পাব মানে আজি মোৰ এই 2:18 মানে এনেকৈ কাটি দিছে। তাৰপাছত ধৰি লওক এনেকৈ বহুত মানুহৰ অভিযোগ দেখিছোঁ আৰু বহুতে ধৰি লওক টুল গেটত আহি কৰে, মাৰপিট কৰে, মানে কেচকাল কৰে, জেং কৰে। আৰু এইটো কি হৈছে বস্তুটো মানে বুজা নাই, মানে এনেকৈ বহুতো মানুহৰ হৈছে। এইটো মোৰো এতিয়া হৈছে, মইতো ভাবিছোঁ আগতে এনে হ'ব কিবা প্ৰব্লেম নেকি, এতিয়া দেখিছোঁ সঁচাওতো মোৰো এতিয়া হৈছে। এইটো কিবা কি হৈছে কি না এইটো এটা মানে তদন্ত কৰিব লাগে আৰু তদন্ত নহ'লে মই আইনৰ কাষলৈ মানে মই চাপিম। AS01 ED8422। এইটো নতুন অভিযোগ নহয়, যিহেতু আপুনি দেখিলেই আজি এগৰাকী ব্যৱসায়ী ব্যক্তি, তেওঁ ডবকাৰে হয়। তেওঁৰ ঘৰত বহি থকা তেওঁ ব্যৱসায় প্ৰতিষ্ঠান, তেওঁৰ শ্ব'ৰুমত বহি থকা অৱস্থাত তেওঁ গাড়ীখন 2 বাজি কিমান মিনিটত তেওঁৰ গাড়ীখন টুলগেট পাৰ হৈ যোৱা বুলি দেখাই মেলি যিটো কৰ তেওঁলোকে কাটিছে। মই ভাবোঁ যে এই ক্ষেত্ৰত ক'ত গাফিলতি কৰিছে বা কি ৰহস্য তাত সোমাই আছে, যেন মানুহৰ গাড়ীখন ঘৰত থকা স্বত্বেও কিন্তু তেওঁলোকে যে টুল টেক্সটো কাটি লয়। গতিকে মই মেনেজাৰ দেৱানন্দ বৰ্মন ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ যে যদিহে তেওঁ যদি কৰ কাটিছে যিখন গাড়ী, যে অভিযোগকাৰী যিজনে কৈছে, গতিকে তেওঁৰ CCTV ভিজুৱেলখিনি ওলাই লওক, গাড়ীখন সঁচাই গৈছেনে নাই। যদি তেওঁ ওলাই ল'ব পাৰে তেনেহ'লে অভিযোগকাৰী তেওঁ যিজনে অভিযোগ কৰিছে তেওঁৰ কথাখিনি কিমানখিনি সঁচা মিছা গোটেইখিনি ওলাই পৰিব। আৰু তেনেকুৱা ঘটনা নতুন ঘটনা নহয়। কিছুদিন আগত আমি দেখা পালোঁ মোৰাজাৰ নে কোনোবা এখন ঠাইৰ মানুহ, তেওঁ গাড়ীখন গোটেই দিন তেওঁ গুৱাহাটীতে আছে, তাৰপিছত তেওঁ দেখাইছে যেন আকৌ টুলগেট পাৰ হৈ অহা যোৱাৰ যিটো দেখাই মেলি তেওঁলোকৰ মানে টুল টেক্সটো কাটিছিলে। তেনেকুৱা বহুত অভিযোগ উত্থাপন হৈ আছে এইখন ডবকা মিকিৰাটি হাওগাঁও টুলগেটখন। গতিকে যিখন অবৈধ টুলগেট, মই আজিও কৈ আছোঁ বা পূৰ্বৰ পৰাই মই কৈ আহিছিলোঁ, যিখন নেকি মিকিৰাটি হাওগাঁৱত এইখন টুলগেট স্থাপন কৰা হোৱাই নাই। চৰ্দাৰ গাঁৱৰ টুলগেটখন স্থাপন কৰাৰ আছে আৰু সেই ক্ষেত্ৰত চৰকাৰখনে তাত মিকিৰাটি হাওগাঁও টুলগেটখন স্থাপন কৰাৰ যিটো মানে মিছা একদম সঁচা কথা যিটো ক'বলৈ গ'লে মিছা, য'ত চৰ্দাৰ গাঁৱত স্থাপন কৰা হৈছে কিন্তু মিকিৰাটি বুলি কৈ মেলি তেওঁলোকে টুলগেটখন স্থাপন কৰি তাৰ মানে এটা কথাই ক'বলৈ গ'লে যে অবৈধ টুলগেটখনত বহাই মেলি তেওঁলোকে যে সাধাৰণ জনগণৰ যি ধৰণে ৰাম টাঙোন খুদাইছে তেওঁলোকে, গতিকে এয়া কিন্তু কোনো পধ্যে কিন্তু অসমবাসী ৰাইজে কিন্তু সহ্য নকৰে। কিন্তু মই চৰকাৰখনলৈ আহ্বান জনাইছোঁ যাতে এই ধৰণে সহজ সৰল মানুহখিনিক যাতে আপোনালোকে প্ৰতাৰণা বা প্ৰবঞ্চনা নকৰাকৈ, আপোনালোকে কাৰ গাফিলতিত কিয় এনেকুৱা ধৰণৰ ঘটনা বাৰম্বাৰ কিন্তু এইখন ডবকা টুলগেটত সংঘটিত হয় তাৰ প্ৰতি দৃষ্টি আকৰ্ষণ চৰকাৰখনে ৰাখিব লাগে।